নমস্কাৰ, মই তৰুলতা পাঠকে আপোনালোকক মোৰ কিটচেনত স্বাগতম জনাইছোঁ। আজি মই মাছৰ আঞ্জাৰ এটা ৰেচিপি বনাম। আহক মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই বগৰী টেঙাৰে মাছৰ আঞ্জা বনাম। তাৰ বাবে মই চেলেকণা মাছ কেইটামান, বগৰী টেঙা কেইটামান, বগৰীখিনি মই জিকাই ল'ম। আলু এটা, আলুটো বইল কৰি ল'ম আৰু জলকীয়া লৈছোঁ 6টা। এইখিনিয়ে মোৰ আঞ্জাখনৰ বাবে ৰান্ধিবলগীয়া উপকৰণ। এতিয়া মোৰ কেৰাহীটো গৰম হৈ আহিল। মই কেৰাহীটোত মিঠাতেল দিম। কেৰাহীটো গৰম হৈছে, এতিয়া আমি মাছখিনি দি দিওঁ। এতিয়া মাছ ভজা তেলখিনিতে মই সৰিয়হ কেইটামান দি দিম। জলকীয়া দি দিম। নিমখ এটা মই দিলোঁ, হালধি দিলোঁ এটা আঞ্জাখিনি উতলাই আছে। এতিয়া মই আঞ্জাখিনি মাছ দি দিম। কেঁচা জলকীয়া দি দিলোঁ। আলুখিনি মই গোটেই ভাঙি নিদিওঁ, দুই দুখন এনেদৰে ভাঙি দিম। আলু বেছিকৈ ভাঙি দিলে আঞ্জাত টেঙাটো নাথাকে। এতিয়া মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই আঞ্জাখন বনাই খাওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।